আছিলো তোৰে মৰমতে খেলি Likey. ভন্টি শুনাচোন পানী এগিলাচ নিবা আনিছো এয়া লওক দিয়া থেংক ইউ দেই ওয়েলকাম তুমি বহুত দেখিবলৈ ধুনীয়া হৈ গৈছা দেই ইস কি যে কয় আৰু আহিব নোৱাৰা নি আৰু ভাই তুমি মোৰ যাব মন যোৱা নাই ঠিক আছে মই বুজি পালো কি কথা আছিলে কও মই ভাবিয়ে পোৱা নাই ক'ৰ পৰা আৰম্ভ কৰোঁ একো নহয় কও তোমাক বহুত দিনৰ পৰা কমকৈ ক'ব পৰা নাই কওক আকৌ এতিয়া তোমাক ভাল লাগে হয় নেকি তুমি কি ভাবিছা বা এতিয়া মই ভাবি পিছত কম বাৰু ঠিক আছে বাৰু ঠিক আছে সোনকালে ক'বা আকৌ পিংকি কালি কথাটো কি ভাবিলা মই আপোনাৰ কথাটো একচেপ্ট কৰিম নে নকৰিম কি অনুভৱ হৈছে বাৰু কৰিবা বুলি ভাবিছো আৰু একচেপ্ট সেইটোৱে আৰু সঁচাকে নে সঁচাকে ঠিক আছে আপোনাৰ কি বিশ্বাস হোৱাই নাই নি এতিয়াও হৈছে বাৰু বিশ্বাস হ'ব তেতিয়া ঠিক আছে কি হ'ল তোমাৰ তুমি এনেদৰে বহি আছা যে এনেই তোমাৰ কাৰণে বহি আছো তুমি দেখিবলৈ বহুত ধুনীয়া হৈ গৈছা দেই ইস কি যে কোৱা আৰু শুনাচোন পিংকি কোৱা আজি অলপ ফুৰিবলৈ যাওঁ ব'লা আজি নহয় কালিলৈ যাম তুমি কালিলৈ কামলৈ নাহো বুলি ক'বা ঠিক আছে কাইলৈ 11টা বজাত তুমি ৰেডি হৈ থাকিবা ঠিক আছে এতিয়া যাওঁ মোক মায়ে মাতিছে ঠিক আছে বাই বাই
হেল্ল' ক'ত আছ তই? হেল্ল' ঘৰতে আছোঁ কচোন। ঐ তোৰ ভনীয়ে ঘৰত আছেনে? নাই এই লগৰ এজনী ঘৰলৈ গৈছে। কি যে কৰা তই? কি হ'ল হাঁহি দিলি যে তই? তোৰ ভনীয়েতক তহঁতৰ কাম কৰা লগত ঘূৰি ফুৰিছে। কি ক'ত আছে সিহঁতি? ৰাস্তাত বহি থকা দেখি আহিছোঁ। ঠিক আছে সিহঁতক মই ক'ত গৈছিলি তই? লগৰজনী ঘৰলৈ গৈছিলোঁ। আৰে তই কথা ক'বলৈ আহিছ? ৰাস্তাত বিকিৰ লগত কি কৰি আছিলি তই? নাজানো মই কি হৈছে তহঁতৰ। আৰে একে সুধিল না কি হৈছে? শুনিলি নহয় তাইৰ কথা? দেখিছ কেনেকে এটা কাম কৰা ল'ৰাৰ লগত তাই সম্পৰ্ক ৰাখিছে? তাইতো একো ভুল কাম কৰা নাই। দেখিলে নে বাৰু ছোৱালীজনীক কেনেকে মাৰিলে? যা মাজনী যা ভিতৰত যাগে যা, দুখ কৰি নাথাকিবি। হেল্ল' পাহি, কি কৰিছ? আছো আৰু। কি হ'ল কান্দিছ যে তই? মই যে বিকিক ভাল পাওঁ সেইটো কথা ঘৰত গম পালে আৰু দাদাই মোক বহুত মাৰপিট কৰিলে জান পাহি। আজিৰ পৰা মোক ওলাই যাবলৈ নিদিয়ে। পাহি। কাৰ লগত কথা পাতি আছ তই? পাহিৰ লগত। এই তাৰমানে চব একেই ন? পিংকি কি কৰিছ? আছো এনে, বচোন। কালি কি কৈছিলি ভালকে কচোন। এইবোৰ বহুত কথা এতিয়া কি হ'ব পাছে? তই তাক খবৰটো দিব পাৰিবি নেকি? পাৰিম। তই তাক তেতিয়া খবৰটো দি দিবি। অ'কে ঠিক আছে, মই এতিয়া যাওঁ। ঠিক আছে যা। বিকি ঘৰত আছানে? আছে বহকি। খবৰ ভালনে? খবৰ কিনো কম আৰু গম পোৱাই চাগে আৰু। তোমাৰ লগত এটা কথা পাতিবলৈ আছে। কি কথা বাৰু?
চোৱা বিকি কেনেকে মদ খাই ঘূৰি ফুৰিছে হ'ব দে শুন তই দুখ নকৰিবি আমি কিবা এটা কৰিম নহয় এতিয়া ভিতৰলৈ যা কি যে হ'ব নহয় মাজনী বিকি এইফালে আহিছে কিবা কথা পাতা যদি পাতি লগে যা হ'ব মা বিকি পিংকি বিকি তুমি কিয় মাল খাবলৈ ধৰিলা মোৰ দুখ কি বুজিবা পিংকি তোমাৰ ইমান অশান্তি মই কেনেকে সহ্য কৰি থাকোঁ বাৰু পিংকি মই পাহি মুখে সকলো গম পালোঁ পিংকি মই এতিয়া যে নিৰুপায় পিংকি তোমাক নাপালে মই জীয়াই থাকিব নোৱাৰোঁ পিংকি সেইকাৰণে মই অনাই বনাই ঘূৰি ফুৰিছোঁ ৰাস্তাত কি কৰোঁ মই ভাবিয়ে পোৱা নাই হোৱা দাদা আহিছে যাওঁ এতিয়া আৰে তহঁতে ইয়াত কি কৰি আছ যা ভিতৰলৈ যা যা ভিতৰত যা বেগেত আরে দোষ ক'ত আছ তহঁতি এই না মই ঘৰতে এটা কাম কৰিবি তহঁতি দুইটা আজি আহি যাবি আমাৰ ঘৰত ৰাতি পাৰ্টি কৰিম আজি কথা এটা আছে তাৰমানে পাৰ্টি হ'ব আজি ঠিক আছে আহিবি জলদি আহি যা অ'কে কি কৰিছ তহঁতি আহিলি বহ বহ লৈ আহিছো নেকি মাল লৈ আহিছো উলিয়া উলিয়া आसमां तेरा मेरा हुआ ख्वाब की तरह धुआं দাদা কওকচোন আরে লৈ ল না বে ইয়াক ক'ত নিয়া তহঁতি দাদা ক'ত নিয় এৰি দে এ বাদ দে না বে দাদা এৰি দিয়ক মোক এৰি দিয়ক
এইটো বিকি পৰি আছে যে ঐ বিকি তোক কোনে মাৰিলে বিকি বিকি উঠ এইবোৰ বহুত কথা তহঁতি নুবুজিবি হ'ব তেতিয়াহ'লে তই শুই থাক দেই অলপ অকণমান শুই দিলে ভাল পাবি কচোন মোক কি হ'ব হয় যাব তাইক নেপালেতো মই মৰি দিয়ক হ'ব তই টেনশ্যন নল'বি তোৰ যদি কিবা কথা আছে তই লিখি থ কাৰণে মই পাচলিকে চলাই গৈ দি থৈ আহিম হ'ব ঠিক আছে তেতিয়াহ'লে পাচলি লাগিব নি বাইদেউ পাচলি লাগিব নে কি পাচলি আনিছা আছে আৰু কিবা কিবি আহাচোন তেতিয়া মাজনী চকী এখন লৈ আছো নিছো মা বহা এইখন বিকিয়ে দিছিলে লোৱাচোন হয় নেকি আজি পাচলি নালাগে হ'ব তেতিয়াহ'লে যাওঁ মই নাজানো মুঠতে সেই কথা তই বিয়া হ'বই লাগিব ভালদৰে থাকিবি পৰহিলে শুনাচোন কোৱা এইখন বিকিক দি দিবাচোন হ'ব দিয়া ৰিকি বিকি আছে নে আছে বহকি তাক মাতি দিয়াচোন বহকি দাদা দেৱদা আহিছে মাতিছে দেৱ বহিছ বচোন এইখন পিংকিয়ে দিছে দেচোন এতিয়া মই কি কওঁ ক দেৱ এটা কাম কৰ তই এখন চিঠি লেখ আৰু সেইখন মই তাইক দি সকলো কথা বুজাই দিম
ঠিক আছে তই অকণ বহ মই লিখি আনিছোগে হ'ব যা এইখন ল তাইক দি দিবিগে হ'ব মই এতিয়া যাওঁ হ'ব যা পিংকি অঁ এইখন বিকিয়াই দিছিলে লোৱা অঁ হয় নেকি অঁ তেতিয়াহ'লে যোৱা সন্ধিয়া সাজু হৈ থাকিবা অ'কে ঠিক আছে অ' মা শুনাচোন অঁ ক বহাচোন অঁ কচোন আজি আমাৰ ঘৰৰ ফালে দেৱ আহিছিল আৰু দেৱই মোক এখন চিঠি লিখি দিছিল সেই চিঠিখনত লিখা আছিল যে আজি হেনো বিকে মোক পলুৱাই নিব সন্ধিয়া সময়ত সেইটোকে ক'বলৈ মই তোমাক মাতিছিলোঁ সি তেনেকৈ কৈছে নেকি তেতিয়াহ'লে সেইটোকে কৰ ককাইৰৰ গালি শুনি থকাতকৈ তাতে ভালদৰে থাকিবি কিন্তু এটা কথা সি কৈছে নেকি কিমান সময়ত যাবি তহঁতি কৈছিলে ঠিক আছে মই তেতিয়া দেউতাৰ কথাটো কওঁগৈ কি যি কৰোঁ মই ভাবিয়ে পোৱা নাই মই হেৰি শুনিছেনে কোৱাচোন আমাৰ মাজনীয়ে আজি পলাই যাবলৈ সিদ্ধান্ত লৈছে নহয় ককায়েকৰ অশান্তিৰ কাৰণে হয় নেকি এই ঠিকেই ভাবিছে আমাৰ ইয়াৰ কাৰণে ছোৱালীজনী এনে অৱস্থা হ'ল তুমি বহাচোন মই ছোৱালীজনীৰ ওচৰৰ পৰা আহোঁগৈ অঁ ঠিক আছে মাজনী বহিছ অঁ পাপা মায়ে মোক কথাবোৰ ক'লে যি ভাবিছ ভালে ভাবিছ খালি তাত ভালে থাকিবি আৰু হ'ব পাপা মা মই যাওঁ হয় নেকি যোৱা তেতিয়াহ'লে ভালদৰে থাকিবা দেই কাজিয়া পেচাল নকৰিবা মিলিজুলি থাকিবা সকলোৰে লগত মিলিজুলি থাকিবা ভালদৰে থাকিবা দেই হ'ব মা অঁ পিংকি আজিৰ পৰা তুমি আৰু অশান্তি নোপোৱা আৰু ব'লা আজি যাওঁগে ব'লা বিকি ক'ত যা তই মই সিহঁতক বিচাৰি যাওঁ তই যাব নোৱাৰ আৰে যামেই মই সিটো গ'লেই এতিয়া আমিও যাওঁ ওলোৱাগে ব'লা
আৰে তই ইয়াত বহি আছ বে উঠ উঠ বল দেব ক'ত নিয় তাইক ইয়ালৈ আহিবলৈ মোক মানা কৰিছিল নাই হ'ব আৰু দে মোক মাফ কৰি দে পিংকিয়া মই তহঁতক বিয়াত বহাই দিম বহিয়া আৰে দো চুট না বে কিয় পৰি আছ আরে ভাইত উঠ না বে উঠ